হয় বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালে আছে না? মই কিন্তু খুব ভালে আছোঁ। আপোনালোকে ভালে আছে না? আজিৰ ব্লগটো আৰম্ভ কৰিলোঁ মই বিছনাৰ পাই। আপোনালোকে জানে এতিয়া গুৱাহাটী যাব লাগে আজি, আৰু মায়ে মানে বা ঘৰৰ পৰা আটা পাৰি আছে, গালি পাৰি আছে আৰু কি গালি পাৰিব। তাৰপিছত বাহে বলে আহিছে আজি, মায়ে বাহেতো গালি পাৰি আছে। কি কৰিম আৰু, আপোনালোকে জানে না মাকৰ মৰম কেনেকুৱা হয় না নহয়। গালি পাৰি আছে, গুৱাহাটীত যাব লাগে। তাৰপিছত বাহিৰত আহি চালোঁ যে চোতালখনত হাঁহ এটা খেক 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 মাক মায়ে আটা পাৰি আছে। সেই এইগিলা পানী দেখা পাইছেনে আপোনালোকে? ৰাতি বৰষুণ মাৰিছিল, তাৰপিছত আকাশনৰ ফালে চালোঁ, চাই যে আৰে বেয়া অৱস্থা, আৰু বৰষুণ আহিব বুলি ভাবি আছোঁ। এতিয়া দাঁত মাজিব লাগে, দাঁত মাজা এই পাউডাৰটো দেখিছেনে আপোনালোকে? এতিয়া লুকাই থৈ দিছে। আমাৰ ভাগিন এটা আছে, গলি মায়ে আৰু গালি পাৰি আছে। তাৰপিছত বাহিৰত আহিলোঁ, কলৰ কাষত আহি এখন বাগিচা দেখিছেনে আপোনালোকে? এই বাগিচাখন হৈছে মায়ে মানে বহুত কষ্ট কৰি পুষি আৰু বস্তুবিলাক ৰুই থৈ দিছে। এইটো যে দেখিছে আপোনালোকে, নদী বুলি ভাবিছে নেকি? এইটো নদী নহয়, খাল। এইটো মস্ত ডাঙৰ, এই আমি ফিচাৰী বুলি কওঁ। এইটো আমাৰ নিজৰ খাল। ৰাতি বৰষুণ মাৰিছিলে, দুনিয়াৰ বৰষুণ, বাপৰে বাপ মস্ত বৰষুণ মাৰি 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 পানী ভৰ্তি, চাৰিওফালে বানপানী। আমাৰ ৰাস্তাবিলাক গোটাই তল গৈছে। সেইবিলাক বাদ দিওঁ, এতিয়া দাঁত মাজিব লাগে না। দাঁত মাজি গুৱাহাটী যাব লাগে। দাঁত মাজা আৰম্ভ কৰি দিলোঁ, পাউডাৰ হাতত ল'লোঁ, দাঁত মাজিলোঁ। দাঁত মাজি এতিয়া মুখ হাত ধৰি ধোৱা লাগে। এই মুখ হাত ধৰি ধুলোঁ, মুখ হাত ধৰি এতিয়া মই পাকঘৰত যাব লাগে। পাকঘৰত মায়ে কি কৰিছে চালোঁ, পিঠা বনাই আছে। এই পিঠা যে খাই মজা লাগিব দেই। পিঠা এতিয়া মায়ে কেইটাবা দে মোক খাবা, সেইটো এটা কথা। পিছত মাইক ক'লোঁ পিঠা 50টামান দি খাওঁ। সেই পিঠা মাত্ৰ 2টা দি দিলে। সেই 2টা পিঠা দি মোৰ কি হ'ব এতিয়া? সেই 2টা যদি এটা খাওঁ, এটা ছাগলী কৰি দিব লাগে। ছাগলীটো দেখিছেনে আপোনালোকে? কাষতে থিয় হৈ আছে। মায়ে দি গ'ল চাহ তাহ, পিঠা চিঠা দি গ'ল, 2টা পিঠা দি গ'ল, 50টা খুজিছিলোঁ। পিছত অলপ পিঠা খালোঁ, আৰু অলপ পিঠা খাই তাৰে অলপ ছাগলীক দি দিলোঁ। এতিয়া বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই কেনে পালাকনো? যদি ভাল পালা, এটা ছাবস্ক্ৰাইব কৰি দিব দেই, লাইক কৰি দিব। আৰু বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই।